হে দোস্ত স্বাগতম তো পাপাৰি ব্লগ মোৰ লগত আছে এয়া প্ৰাণজিৎ দাস এই যিটো ভিডিঅ' ডিম্পুতে আপলোড কৰিছে ডিম্পু বৰা চেনেলত আৰু মই চোৱাৰ পিছত নিজে মানে পাগল হৈ গৈছো কাৰণ এনেতো এনেকুৱা এই ভিডিঅ'টো চাই আপোনালোকৰ মাথা নষ্ট হৈ যাব নষ্ট মানে আৰু গাইজ ক'ব নালাগে আৰু এখেতে চিনেমা বনায় আৰু চিনেমাটো আজিকালি বহুতে বনাই হয় কিন্তু এখেতে যিখন চিনেমা কৰিলে সম্পূৰ্ণ ব্যতিক্ৰম আৰু কেনেকুৱা এটা লেভেলত বনাইছে মানে কিন্তু এখেতে এখন এনেকুৱা চিনেমা বনাইছে যিখন চিনেমা এখেতে মোবাইলেৰে বনাইছে মোবাইলেৰে এডিট কৰিছে মোবাইলতে এডিট কৰিছে যদি এই গাইজ ডিম্পু তাৰ এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে হয়তো বিশ্বাস নকৰিব মই কি কৈ আছো কি দেখাই আছো তাৰ আগতে যিখন চিনেমাৰ কথা কৈ আছো তাৰ এটা ট্ৰেইলাৰ চাই লওক আৰু ইয়াৰ পিছত মই গৈ আছো তেহঁতৰ ঘৰলৈ আৰু গৈ পিনে চিনেমাখন কেতিয়া ৰিলিজ হ'ব কেতিয়া কি হ'ব মই সম্পূৰ্ণকৈ তেহঁতৰ লগত কথা পাতিম আৰু আপোনালোকক জনাম ইয়াত যে দেখিছে এডিটিং প্ৰাণজিৎ দাস এইটো মোবাইলৰে কৰিছে এডিটিং পুৰা একদম মোবাইল এপছত পাৱাৰ ডাইৰেক্টৰত এনেকুৱা এটা লেভেলত এডিটিং কৰিছে কোনো কম্পিউটাৰ ইউজ কৰা নাই কোনো ছফ্টৱেৰ ইউজ কৰা নাই এনেকুৱা মোবাইলত এডিটিং কৰিছে মানে টেলেণ্ট থাকিলে কোনো টেনশ্যন নাই ইয়াত যে দেখিছে একশন প্ৰাণজিৎ দাস এইটো কোনো ধৰণৰ ডাঙৰ কেমেৰা ইউজ কৰা নাই সাধাৰণতে মোবাইলেৰে আৰু কোনো ধৰণৰ গিম্বল ইউজ কৰা নাই এনেকৈ মোবাইলেৰে দৌৰি দৌৰি একশন ক্লিক কৰিছে মানে কি এটা লেভেলত কৰিছে আৰু তেখেতে নিজে ডাইৰেক্টৰ কৰিছে চাওক পুৰা একদম নিজে গোটেইখিনি মানে মেনেজ কৰিছে এইফালে সেইফালে মই একশন কৰি ডাইলগ কবি একশন কম চাওক মই একশন কৰি ডাইলগ ষ্টাৰ্ট হ'ব একশন ৰূপী দানৱকে বুজিবলে নাখিবলে সত্য চিনিবলে এই সংঘাত চিনেমাখনৰ নাম হ'ব সংঘাত আহি আছে কামিং চুন নৱেম্বৰৰ লাষ্টলৈকে আহিব গতিকে চাব সকলোৱে দেখিলে গাইজ কেনেকুৱা এটা লেভেলত বনাইছে আৰু কি লেভেল নহয় পুৰা একদম প্ৰ' লেভেল বুলি ক'ব পাৰি কাৰণ এনেকুৱা এটা মানে কি ক'ম আৰু এতিয়া মই গৈ আছোঁ হাজোলৈ তেহেঁতৰ ঘৰ হৈছে হাজোতে গতিকে আহি গ'লোঁ মোৰো ঘৰ হাজোতে যিহেতু বেছি দূৰ নহয় এইটো হৈছে গেছ মাধৱ মন্দিৰ পুখুৰী আগত আছে মন্দিৰ আৰু যিহেতু তেহেঁতৰ ঘৰ ইয়াৰ ওচৰতে মন্দিৰৰ ওচৰতে গতিকে যাই লোৱা তাৰপিছত দেখাই আছোঁ আহি পালোঁ প্ৰাণজিৎ দাৰ ঘৰ আৰু এয়া আছে প্ৰাণজিৎ দা নমস্কাৰ প্ৰাণজিৎ দা আপুনিও হাজোৰ মই হাজোৰ গতিকে আপুনি এনেকুৱা এটা হাজোৰ কাৰণে গৌৰৱ এটা কৰি তুলিছে আৰু মোবাইলৰে এনেকুৱা এটা কাম কৰি মানে সকলো মনত উৎসাহ জগাইছে আপুনি কি ক'ব সেই বিষয়ে প্ৰথমতে মই তোমাক বহুত ধন্যবাদ দিলোঁ কাৰণ তুমি মোক বিচাৰি আহিছা মোৰ যি নহওক বাৰু কিবা ভাল কাম কৰা বুলি তুমি ভাবিছা মই ইমান ভাল কাম কৰা বুলি ভবা নাই কিন্তু মোৰ এটা সপোন আছিল এখন মোবাইলেৰে চিনেমা বনাম বুলি তাৰমানে আৰু বনালোঁ এতিয়া ৰাইজে চাহে ক'ব তাৰমানে কিমানখিনি ভাল হৈছে কিমানখিনি বেয়া হৈছে আৰু এই আছে মাইনা দা আপুনি কি ক'ব আজি আপোনাৰ লগৰ মানে বন্ধুৱে ক'লোঁ মই বন্ধুৱে আজি এনেকুৱা এটা কাম কৰি দিলে এইখিনি বৰ মানে গৌৰৱৰ কথা যে এটা মোবাইলেৰে এইখিনি কাম মানে কৰা সম্ভৱ নহয় বুলি বহুতে কৈছে আমাক কিন্তু তথাপিও আমি সম্ভৱ কৰিছে প্ৰাণজিৎ দাই মোৰ দাদাই হয় আৰু আশা কৰোঁ ৰাইজে আমাক আঁকোৱালি লয় ডিম্পু দাৰ পৰা প্ৰায় এমাহমান হ'ল হয় আৰু আপোনাৰ ভিডিঅ'টো মানে বহুতে চাইছে আৰু বহুতে কমেণ্ট কৰিছে ধৰি লওক চিনেমাখন কেতিয়া ৰিলিজ দিব আৰু চিনেমাখন ক'ত ক'ত চলাব বা কিছুমানে কৈছে অডিটৰিয়ামত দিব কিছুমানে কৈছে হলত চলাব কিছুমানে কৈছে ডিম্পু দাৰ চেনেলত দিয়ক মানে আপোনাৰ মনতে আপুনি কি ভাবিছে মই প্ৰথমতে অসমৰ ৰাইজক বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ মোৰ ট্ৰেইলাৰটো বহু মানুহে চাইছে তাৰ লগত ডিম্পু পাপাকতো মই ধন্যবাদ মানে দিলে বেয়া হয় কথাটো ধন্যবাদ নিদিওঁ আৰু যি নহওক আজি তাৰ কাৰণে মোৰ এইখিনি প্ৰচাৰ যায় তুমি আহিছা মানুহখিনিয়ে মোক বহুত মৰম দিছে বহুত কমেণ্টত বহুত ভাল ভাল কমেণ্ট দিছে মোক আগবাঢ়ি যাবৰ কাৰণে বহুতখিনি মানে কি ক'ম আৰু মানে সদায় আভাৰী মই এতিয়া চিনেমাখন আমাৰ হলত সম্ভৱ নহ'ব তাৰমানে যিহেতু কাৰণ তথাপিতো মই কথা পাতি আছোঁ মোক ডাঙৰ ডাঙৰ মানুহকেইজনে কৈছে মানে সহায় কৰিম যিমান পাৰে সহায় কৰিব তাৰমানে এতিয়া চাওঁ কি হয় মই এতিয়াও মানে নকওঁ দৰ্শকক যে মানে ক'ত দিম কিন্তু চিনেমাখন মই অডিটৰিয়াম হলবিলাকত দেখাম বুলি ভাবি আছোঁ
চিনেমাখন কিমান মান আগবাঢ়িছে বা কিমান মান দিনৰ ভিতৰত মানে release হ'ব? চিনেমাৰ কাম টোটেলি ফিনিছ হৈছে তাৰমানে হয়। শ্বুটিং ফিনিছ হয়। ডাবিং ফিনিছ এতিয়া মানে মিউজিকৰ কাম অকণমান বাকী আছে 2 দিনৰ ভিতৰত হ'ব তাৰমানে মানে কিমান মান তাৰিখৰ ভিতৰত নৱেম্বৰ মাহতে আমি লাষ্টৰ ফালে এইটোৱে হৈছে পাঞ্জিতাৰ ঘৰৰ পৰিৱেশ এইটো নতুনকৈ বনাই আছে ঘৰ আৰু সেইটো ঘৰতে বৰ্তমান আছে আগৰ ফালে যিটো ঘৰ দেখিছে আৰু পৰিৱেশটো বহুতেই বেছি ধুনীয়া গছ গছনিৰে পূৰা একদম ভৰপূৰ পৰিৱেশটো ভাল লাগিছে কিবা এটা যদিও আপুনি চিনেমাখন মোবাইলতে কৰিছে তাত বহুতো সময় দিব লগা হৈছে বা পইচাও কম বেছি পৰিমাণে ইনভেষ্ট কৰিব লগা হৈছে আপুনি কিবা বিজনেছ কৰে নে পইচা আনি মানে ক'ৰ পৰা কেনেকৈ মানে মেনেজ কৰা হয় চিনেমাখন বনাব লাগিলে এইটো মোবাইলেৰে হওক যি নহওক বাৰু সময় লাগিব আৰু পইচাৰো দৰকাৰ হয় আৰু পইচাটো আমাৰ প্ৰডিউচাৰ ভাস্কৰ ভঁৰালী যিজন আমাৰ হিৰো চিনেমাখনত তেওঁ খৰচ কৰিছে আৰু মোৰ ইনকাম মানে ধৰা মোৰ আগতে আছিল আৰু এই ফাষ্টফুডৰ দোকান আছিল সেইখন লকডাউন বন্ধ হৈ গ'ল তাৰপিছত মই এখন চেলুন খুলিলোঁ মই নিজেই কাম কৰিছিলোঁ তাত সেইখনো মোৰ বন্ধ হৈ গ'ল এইখন বন্ধ হোৱাৰ কাৰণে এইটো এটা মানে মই টাইমটো বেছিকৈ ইয়াত এই লাইনত যিটো মোৰ ইণ্টাৰেষ্টটো বেছি হয় এনেকৈ বন্ধ হৈ থাকে এনেকৈ বন্ধতে সেইখন মাৰা গ'ল তাৰমানে কাষ্টমাৰ ভাঙি গ'ল এতিয়া মই এই লাইনতে ব্যস্ত হৈ আছোঁ আৰু ইয়াৰ পৰাই 2-4 পইচা পাওঁ এনেকৈ চলি আছোঁ আপুনি পিছলৈ এইটো কৰিম বুলি ভাবি আছে মোৰ সপোন এইটোৱে আৰু কিবা বেলেগ মানে বেলেগ এতিয়া ধৰা ঘৰখন চলিবৰ কাৰণে মোৰ পইচা লাগিবই তথাপিতো মানে কি হয় মই এনেকৈ বেলেগক ভিডিঅ' বনাই দিওঁ আৰু এটা কাম কৰি মানে ৰিচেণ্ট মই কাম ৰাখিছোঁ কেইটামান মানে বিয়াত মানে মই কাম কৰিম বিয়াৰ ভিডিঅ' বনাম বহুত এটা ভাল মানে কনচেপ্ট এটা লৈছে বিয়াৰ মানে ভিডিঅ' কৰিব যিহেতু চিনেমাখন এনেকুৱা এটা লেভেলত বনাইছে আৰু বিয়াৰ ভিডিঅ' কেনেকুৱা এটা লেভেলত বনাব আপুনি আপোনালোকে জনাব যদি আপোনালোকৰ বিয়া বাহু হয় মোক জনাব ইহঁতৰ ঘৰ হাজোতে মাধৱ মন্দিৰৰ কাষতে আপোনালোকে যোগাযোগ কৰিব ইহঁতৰ লগত মানে বিয়াত ভিডিঅ' বনোৱাৰ কাৰণে বিশেষকৈ আৰু মানে কেনেকুৱা এটা লেভেলত মানে বনোৱা হ'ব নৰ্মেলি নে কিবা এতিয়া চোৱা আমাৰতো চোৱা পইচা কম বাজেটৰ বিয়া হয়নে নহয় কিছুমান দুখীয়া থাকে তেওঁলোকক মোক পাব বিচাৰিলে তেওঁলোকৰ কাৰণে বাজেটটো বেলেগ হ'ব আৰু মানে কি হয় যিটো যিমানে পইচা ইনভেষ্ট পইচাৰ লগত হ'ব পইচা যিমানে বাঢ়িব সিমানে কোৱালিটি বাঢ়িব প্লাছ ভিডিঅ'ৰো কিছুমান চব বাঢ়িব আৰু প্ৰাঞ্জিতাই কৈছে কি খেতি বাতিৰ লগতো মানে জড়িত থকা বুলি কিছুমান মানে খেতি কৰিছে মানে ঘৰৰ পিছফালে মই আহিছোঁ আপোনালোক দেখাই প্ৰাঞ্জিতা কি খেতি কৰিছে আপুনি খেতি প্ৰথমতে মইতো গোটেইখিনি খেতি কৰিছিলোঁ ধানৰ পৰা সৰিয়হৰ পৰা চব্জি গোটেই 4 বছৰ মই খেতিতে ব্যস্ত আছিলোঁ এতিয়া মানে অকণমান কি হয় এই লাইনটো হ'ব টাইম দিব নোৱাৰা গৈছে এই আলু পুতিম বুলি মাটি চহাই থৈছোঁ এই মাটি চহোৱা আছে এই বছৰ বাৰীৰ পিছফালে নেমু লগা নাই নেকি বৰ্তমান ঢেৰ লাগে এইবিলাক লাগে ন চিজন নাই নেমু আচ্ছা এই বছৰ বিলাহী গছ আৰু কিবা কিবি আছে মুৰ্গীও আপোনাৰ ন মই ঘৰৰ লগতে এইবিলাক পুহিছে আৰু লাও চাও কিবা কিবি আছে আৰু গোটেই মানে যত্ন কৰিব পৰা নাই মানে খোৱা যোগাৰ হয় মানে জাগা আছে সময়ৰ কাৰণে আপুনি মানে কৰিব পৰা নাই আৰু বিশেষকৈ চব্জি মই নিজেই বনাই মানে খাওঁ তাৰমানে নৱেম্বৰৰ লাষ্টলৈকে ফিল্মখন মানে ৰিলিজ দিব আৰু যদি কৈছে কি অডিটৰিয়ামত চলাম বুলি কৈছে হয়নে অডিটৰিয়াম চলাম বুলি কৈছে মানে যদি তেনেকুৱা গাঁৱত ক'ৰবাত আছে অডিটৰিয়াম গতিকে প্ৰাঞ্জিতাহঁতৰ লগত কথা পাতক বা যোগাযোগ কৰক এহেঁতসকলৰ টিমৰ লগত মানে চিনেমাখন নি পিনে আপোনালোকৰ তাতো দেখক আৰু যদি মানে বিচাৰে আপোনালোকে আমি দিম আৰু তাৰ বিনিময়ত আপোনালোকৈ টিকট চিষ্টেম কৰি ৰাইজক দেখাই যি পায় আমাকো কিবা এটা অংশ দিব আপোনালোকে ৰাখিব এতিয়া এইফালে ভাস্কৰ ভঁৰালী এটা মানে চিনেমাখনৰ প্ৰডিউচাৰ লগতে এক্টৰ এয়া হয় নমস্কাৰ হয় মানে আপুনি কি ক'ব এই বিষয়ে মই সমূহ অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ হয় আমাৰ সংঘাত ফিল্মখন সকলোৱে জানো আঁকোৱালি লয় সেই কামনা কৰিছোঁ এই নৱেম্বৰৰ লাষ্টলৈকে ৰিলিজ হ'ব বুলি কৈছে নৱেম্বৰৰ লাষ্টলৈ আমি ৰিলিজ দিম আমি তাৰিখটো ঠিক কৰা নাই ভাল তাৰিখ এটা লৈ হ'লে আমি ৰিলিজ দিয়া হয় গতিকে সকলো চাব ইয়াৰ মানে ৰিলিজ দিয়াৰ আগত বা সেইদিনাখন মই আকৌ এটা ভিডিঅ' বনাম গতিকে ক'ত কেনেকৈ চলে ক'ত চলে মই সকলোখিনি জনাম গতিকে আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই